নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আনিছোঁ, ব্লগ ভিডিঅ'। আজি আপোনালোকৰ এটা মেকআপ লুক দেখুৱাম। তো আজি মানে এটা মেকআপৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আপোনালোকে কৈছিলোঁ আগৰ ভিডিঅ'টোত যে মই এটা মেকআপৰ ব্লগ এটা দিম, তো আজি দি দিছোঁ আৰু বহুত দিনৰ মূৰত মনত পৰিল। দিবলৈ সময়ে নাপাওঁ, যিহেতু মোৰ গৰম বন্ধতে এইকেইদিনতে গৰম বন্ধ যিহেতু, কাৰণে দিম বুলি ভাবিছোঁ। তো আজি মই এটা বাগৰুম্বাৰ যিটো বড়োসকলৰ সেইটো নিচিনা এটা গান, বাগৰুম বাগৰুম গানটো যিটো শুনিছে আপোনালোকে, সেই গানটোত এটা ৰীল বনাম। তো আপোনালোকেও দেখা পাব। সেই ৰীলটোৰ কাৰণে মই এই সাজযোৰ পিন্ধিছোঁ। তো এতিয়া মানে মই আপোনালোকৰ মেকআপটো এই সাজযোৰেদি আপোনালোকক কৰি দিম। আকৌ নেক্সটকৈ বেলেগকৈ ভিডিঅ' বনাব নাই, তো সেইকাৰণে এনেকৈয়ে আপোনালোকৰ মেকআপটো কৰিছোঁ। দুইটা কৰা হ'ব, ৰীলডালো আপোনালোকে দেখিব। আৰু নতুনকৈ যিসকল মোৰ চেনেলটোলৈ আহিছে তেওঁলোককো কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলেও বেয়া লাগিলেও, যদি বেয়া লাগে নকৰিলেও নাই, আপোনালোকৰ কথা, কিন্তু মোক ছাপোৰ্ট কৰি যাব। আৰু তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম মই ক্ৰীম এটা ঘঁহিম। ক্ৰীম মানে মই ইউজ কৰা বেবী ক্ৰীম। নেক্সট মই পণ্ডছ পাউডাৰটো ঘঁহিম। এই ব্ৰাছডালে ঘঁহিম। এতিয়া মই কমপ্লিট কৰা ঘঁহিম, লেকমি কমপ্লিট কৰা খামটো এইটো মানে ফাউণ্ডেশ্যন নকৰোঁ, যিটো ফাউণ্ডেশ্যনটো ঘঁহিলে গৰমত ভাল নালাগে। এটা এই হয় আৰু মানে মই এতিয়া আপোনাক শিকিব ক'বলৈ কথা নাই বাকী আপোনাক এতিয়া এইটো এইবোৰ ব্লেণ্ড কৰিম। এই সৰু ব্ৰাছডালে মই এনেখনত চাই দিছোঁ। এইটো লৈছোঁ, এইটো অলপ ঘঁহিম। আইশ্বেডৰ পেলেট, এয়া আইশ্বেডৰকেইটা আৰু এডাল ব্ৰাছ হেৰি কৰিম। মই ৰেড কালাৰ ল'ম। মই ব্ৰাছ লগাম ইয়াতে আছে মানে যিটো মই এইটোৱে এইটো কৰিছিলোঁ, সেইটো মই তাৰ আগতে মই এটা বেবী লিপষ্টিক লগাই লৈছোঁ। আইনাখন ডাঙৰ আইনাখনত ইমান ভালকৈ চাব নোৱাৰি, তথাপিতো মানে কৰি লৈছোঁ। ফাইনেলি মই ৰেডি। তো ইয়াত ধুনীয়াকৈ এইবিলাক খাৰু পিন্ধি লৈছোঁ আৰু জুতিবিলাক মেকআপটো আপোনাক দেখুৱালোৱে। আৰু এয়া অলংকাৰ পিন্ধি লৈছোঁ, পাহাৰীয়া ফুলি তাত বগা এনেই এইবিলাক কেজেঙা পাত লগাই লৈছোঁ, গোলাপ ফুল এপাহ, তাৰপিছত পাহাৰীয়া পাত চেইন, ফুট একো লোৱা নাই, এনেকৈ সাজিছোঁ। আৰু এতিয়া মোৰ আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু বাকীডোখৰ মোৰ ৰীলত দেখিব, যিটো মই বনাম ভিডিঅ'টো, সেইটোতো আপোনালোকে বহুত মৰম চেনেহ কৰিব মোক, যাতে আগলৈ আপোনালোকে আগুৱাই নিয়ে আৰু ছাপোৰ্ট কৰি যাব। মই কৈছোঁ, যদি এই ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ চাই, তেন্তে কিনো ক'ম আৰু, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো টিপি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যিমান পাৰে। সেয়াই গাইজ, মানে মোৰ কথা এটা ক'বলৈ আছিলে। এইদিনতে মই আৰু এটা মেকআপৰ ব্লগ আনিম, খালি অলপ দেৰিও হ'ব পাৰে, গৰম বন্ধৰ পাছতো দিব পাৰোঁ, ঠিক নাই। খালি আপোনালোকে অপেক্ষা কৰিব। যিদিনাখনি মই দিম আপোনালোকক মই জনাই দিম, যিটো মই ৰীল দিম তাৰ আগদিনা, সেইটো মই আপোনাক জনাই দিম যে তাত মই এটা ভ্লগ দিম, ভ্লগ কাইলৈ আহি আছে বুলি জনাই দিম। তো আপোনালোকে ৱেইট কৰিব। আৰু সেইটো ভ্লগ মই এটা বিয়াৰ দিম নেকি, মানে বিয়াৰ লুক। তো আজিকালিতো চবেইতো দিয়ে থাকে, তথাপিতো মই পাৰিছোঁ নাই আপোনালোকে কমেণ্টত জনাব সেইটোতো। তো আজি এইটোতো জনাবচোন, যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ভুল হ'বও পাৰে, যদি কিবা কিবি ভিডিঅ'টোত ভুল হৈছে প্লিজ ক্ষমা কৰি দিব। আৰু তো আজিলৈ আহোঁ, নেক্সট ব্লগত লগ পাম, বাই বাই।